Good morning, sir. Good morning, sir. গুড মৰ্নিং তোমালোক সকলোৱে ভালে আছা ন? ভালে নাথকি ক'তনো মৰিম ছাৰ, জিন্দা আছো দি কিবা কৰি। মোক আজি দিব ভালকে ক'ব লাগিল, মৰমত ক'ব লাগিল, ই গোটাই মোৰ সন্মান হেদে দিব আজি। দেউৰা তই দেখো আজি বহুত ফূৰ্তিত আছা কি কথা? ছাৰ ফূৰ্তিত নাথকি কান্দি থাকিব লাগে নেকি? আপোনাৰ আপুনি মোক ব্ৰেকআপ দিলে বুলি মই কান্দি থাকিম নেকি? ফূৰ্তিতে থাকিম। ই মোৰ গোটাই মান সন্মান হেদে পেলবই। নাই সেইটো কথা হোৱা নাই। মোৰ মুখখন দেখো আজি বহুত উজ্জ্বল হৈছে। কিবা ভাল বস্তু খাই আহিছা নেকি তুমি? ছাৰ আজি ভাল বস্তুৱে খালো। ৰাতিপুৱাই মাছি খালো আৰু বিচনাৰি ভাত খালো। কি ৰাতিপুৱা মাটি খালো বিছনা খালো, কি বকি আছা দেউৰাক না? ছাৰ আচলতে ৰাতিপুৱাই বঢ়িয়াই মিঠা মাছি খালো আৰু বিচনাৰি ভাত খালো। চালা গৰু গাদা, কোনোবাই মাটি খায় নেকি হা? কোনোবাই বিছনা খায়? বিছনা দেখো মানুহ টোপনিয়ে মাৰে হা গৰু গাদা। ছাৰ মই গৰু নহয়, আপুনিহে গৰু। মই মাটি খাওঁ নাই, মই মাটি কঁঠালহে খাইছো। মাটি কঁঠালটো আধা খোৱাৰ কাৰণে মই আধা নামটো কৈছো। কোনোবাই আধাকেও নাম কৱে। তেনেহ'লে কৈছো তই কি বিছনা দি ভাত খালি আৰু? ছাৰ আপুনি একো নাজানে। মই বিচনা ভাত খাওঁ নাই, পালেং শাকেৰে ভাত খাইছো। পালেঙৰ আঞ্জাটোৰ নাম বিচনা নহয়। ই মোক পাগলা করবো ই মোক পাগলা করবো পালেং শাকক বিছনে কয়ে, মাছি কঁঠালক মাছি কয়ে, ই মোক পাগলা করবো। মেয়ের পরে যাওয়াই ভালো বলছে। তুই তোক পড়ো মেয়ের পরে যাও ইচ্ছে। আৰু আপুনি মোৰ এছডি ভইচ চেনেলটো সাবস্ক্ৰাইব কৰি দেখে। চেনেলটো সাবস্ক্ৰাইব কৰি দেখে। আমি আহিছো আকৌ। এই সোনকালে কিনব লাগিব বম, আকৌ দেৰি হলে বেয়া হ'ব হাতো। চল